Assam it's joy I Okhom. It means joy means wins, and I means mothers, and Okhom means our state name is Assam. So you wanna say joy I Okhom. हेलो दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल इनसाइडर आसाम। মানে আমি অলরেডি মানালী পালো, আপোনালোকে লাষ্ট ভিডিঅ'ত দেখিছে। সো এতিয়া মানালীত আমি এদিন থাকিছো। এতিয়া মানালীৰ পৰা আমি নেক্সট ডে মৰ্নিং ওলাই আছো। সো বলক এতিয়া আমাৰ লগত আমি দুইটা অলৰেডি ৰেডি হৈ গৈছো। চাওক ধুনীয়াকে পেকিং চেকিং কৰি লৈছো। এতিয়া ডাইৰেক্ট বলক আপোনাৰ বাইক ৰেন্টৰ দোকানলৈ আমি মানে বাইক ৰেন্টত লৈ যাম লাডাখ। সো মানালীৰ পৰা বাইক ৰেন্টত কেনেকুৱা লৈছো আপোনালোকে চাওক। সো প্ৰথমে আহি আমি ইয়াতে আমাৰ ফৰ্মেলিটিজ খিনি মানে বাইক লওঁতে ফৰ্ম এইবিলাক ফিল আপ কৰিব লাগে। মই আপোনালোকক ধুনীয়াকে ভিডিঅ'টোত বুজাই দিম আপোনালোকে কেনেকুৱা বাইক ৰেন্টত লৈ ঘূৰিব পাৰে মানালী লাডাখ। সো চাওক এইখন বাইক, ৱাও বুলেটখন ভাল লাগিছে, ধুনীয়াকে সজাই ৰাখিছে। সো এতিয়া আমি বাইকৰ দোকানৰ পৰা এতিয়া বাইক য'ত ৰখা আছে তাত গৈ আছো। চাওক সো বাইক ৰেন্টত লোৱাৰ কাৰণে আপোনালোকৰ ওচৰত লাইচেন্স থাকিব লাগিব আৰু আধাৰ কাৰ্ড। সো এয়া চাওক বাইক ইয়াতে বহুত ধৰণৰ স্কুটি, হিমালয়ান বহুত আছে। আমি হিমালয়ান লৈছো। চাওক মুজাহিদিলে ওলাই আছে। সো হিমালয়ান লৈ আমি দুটা ওলাম আপোনাৰ লাডাখৰ কাৰণে। সো আৰু যদি মই ৰেন্টৰ কথাটো ক'ব যাওঁ, ৰেন্টৰ কথা আপোনাৰ পাৰ ডে 100 নিজে তেল ভৰাব লাগে আৰু সিকিউৰিটি 2000 দি যাব লাগে। সো মই আপোনালোকক এটা কথা কৈ দিছো, আপোনালোকে যদি বাইক এনেকুৱা ৰেন্টত লয় আগতে সিকিউৰিটিৰ কাৰণে এটা ভিডিঅ' বনাই ল'ব। চাওক যদি কেতিয়াবা পইচা হৈ যায়। এইফালে মুজাহিদুলে বাইকখন টেষ্ট ড্ৰাইভ লৈ আছে। সো টেষ্ট ড্ৰাইভ লৈ অহাৰ পিছত দাদাজনে আমাক ধুনীয়াকে চেইনত তেল চেল দি দিলে, কাৰণ বহুত জাগা আমি ৰাইডিং কৰিম ন। সো এনেকুৱা আমি দাদাক টাটা বাই বাই দি বাইক লৈ এতিয়া ওলাই আছো লাডাখৰ কাৰণে মানালীৰ পৰা। সো চাওক এতিয়া প্ৰথমে আমি বিচাৰিব লাগিব আপোনাৰ এখন তেল বিএসি মানে তেল ভৰাব লাগিব। সো ইয়াতে আমি আহি প্ৰথমে তেল ভৰাই লৈছো, মানে একেবাৰে ফুল কৰাই লৈছো কাৰণ এইফালে বিএসি বহুত কম পোৱা যায়। সো চাওক ইয়াতে অটল টানেলত প্ৰথমে আমি গৈ ৰখিম, অটল টানেলৈকে যাম। আৰু চাওক না ভাই মানালীৰ পৰা ওলাওতে কি ভিউ দেখা পালো। বহুত মানে মানালীখন মই অলৰেডি মানালীৰ ওপৰত ভিডিঅ' বনাইছো, ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে চাব। মই এইবিলাক জেগা দেখুৱাইছো আপোনালোকক। আৰু ভিউটো চাওক না, ৱাও কি মজা লাগিছে ভিউটো চাই। মানালীৰ পৰা ওলাওতে চাওক এনেকুৱা এটা টাৰ্ণিং দেখা পালো, বহুত ভাল লাগিল টাৰ্ণিংটো দেখি, মানে ওপৰৰে উঠিছে টাৰ্ণিংটো হেৰি লৈ। আৰু এইফালে চাওক আমি ইয়াতে ৰখি গৈছো কাৰণ ৰাতিপুৱা আমি একো খাই ওলোৱা নাই, ৰুমৰ পৰা ডাইৰেক্ট আহি গৈছো। এইফালে মিনা দাবা এখনত ৰখি গৈছো। মুজাহিদুলে অলৰেডি অৰ্ডাৰ দি খাই আছে, মই মানে পেচাব কৰিব গৈছিলো। আৰু সো আমাৰ খোৱা বোৱা শেষ হৈ এতিয়া আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছে এনেকুৱা ৰোডৰ মাজেৰে। চাওক মানে বহুত ধুনীয়া ধুনীয়া ৰোড আছে, মই আপোনালোকক কি ক'ম, মানে মই 100% আপোনালোকক দিছো। আপোনালোকে এনেকুৱা ৰোড বহুত কম দেখিছে লাডাখৰ ৰোডৰ নিচিনা। সো চাই থাকক। আৰু আমি 40 কিলোমিটাৰ্ছ মান জাৰ্ণি কৰি আমি এতিয়া আহি পালো আপোনাৰ অটল টানেল। অটল টানেল আপোনালোকে গম পায় বহুত ফেমাছ এটা টানেল, মই বাৰু কৈ আছো অটল টানেলৰ বিষয়ে। সো চাওক অটল টানেলৰ চাইড ভিউটো বহুত ভাল লাগিছে, ৱাও। সো মানে যিমান টুৰিষ্ট আহে মানে অটল টানেলৰ ওচৰতে ৰখিবই। সো আমি দুটাই প্ৰথমে বাইকখন ইয়াতে পাৰ্কিং কৰি অটল টানেলৰ ওচৰলৈ গৈ আছো আমাৰ অসমীয়া গামোচাখন লৈ, মানে গামোচা মেইন আৰু। সো ইয়াতে আমি প্ৰথমে ফটো চটো মাৰিম, গামোচা টামোচা ধুনীয়াকে লগাই। মই স্ক্ৰীণত এখন ফটো দেখুৱাই দিছো, চাওক আমি ফটো উঠাইছো। আৰু অটল টানেলখন ৰটাং প্লেচত হয়, মানে জেগাখনৰ নাম হ'ল ৰটাং। আৰু আমি দুটা গৈ আছো এতিয়া বাইক লৈ অটল টানেলৰ ভিতৰলৈ, মানে ইণ্ডিয়াৰ ভিতৰত লংগেষ্ট এটা টানেল বুলি আপোনালোকে ক'ব পাৰে। আৰু চাওক ইয়াতে চাইড ভিউটো সঁচাকে মোক পাগল কৰি দিছে চাইড ভিউটো। আৰু ফাইনেলি এতিয়া আমি এণ্টাৰ হৈ গলো আপোনাৰ অটল টানেলৰ ভিতৰলৈ। সো ভিতৰত সোমোৱাৰ লগে লগে মানে গাড়ীৰ চাউণ্ড মই আপোনালোকক অলপ শুনাই দিছো, চাউণ্ড শুনক। আৰু যদি মই আপোনালোকক অটল টানেলটোৰ কথা ক'ব যাওঁ, অটল টানেলটো ষ্টাৰ্ট হৈছিল আপোনাৰ 3 অক্টোবৰ 2020 আৰু অটল টানেলটো আপোনাৰ 10,000 ফিট ওপৰত আছে। আৰু অটল নামটো আপোনালোকে গম পাইছে, ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ী নামেৰে পৰিচিত আপোনাৰ অটল নামটো। আৰু চাওক মানে আমি এনেকুৱা প্ৰায় 15 মিনিট মান বাইক চলাই ফাইনেলি আপোনাৰ আহি পালো অটল টানেলৰ এইটো পাৰত। আৰু চাওক না ভাই আহি কি দেখা পালো, মই নিজে এক্সপ্লেইন কৰিব নোৱাৰিম, এনেকুৱা জাগা মই আগতে কেতিয়াও দেখা নাই। ৱাও, দি বিউটি অফ লাডাখ, দি বিউটি অফ মানালী, হিমাচল আপোনালোকে যি কয়। সো চাওক ইয়াতে আৰু কি মানে সঁচাকে আপোনালোক আহক, মই বাৰ ৰেকমেণ্ড কৰিছো। আৰু ইয়াৰ পৰা ষ্টাৰ্ট হয় আপোনাৰ লে আছে 396
আৰু কাৰ্গিল শ্ৰীনগৰ এইফালে আছে চ' মই আৰু মুজাহিদুল ইয়াতে অলপ টাইম ৰখি দিলোঁ মানে দুয়োটাই ভিডিঅ' চিডিঅ' বনাই আছোঁ আৰু ৰখি চাওক আপোনালোকে চ' ভিডিঅ' চিডিঅ' বনাই আমি আমাৰ জাৰ্ণিটো ইয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰি দিছোঁ চ' কাৰণ আমি বহুত জেগা যাব লাগিব আপোনালোকে গম পায় লাডাখ চ' এইফালে চাওক ৰাস্তাটোৰ ভিউটো চাওক না ভাই কি কম মানে মই আপোনালোকক আৰু এইফালে চাওক অলপ লেণ্ডশ্লাইড নে কিবা মানে পাহাৰটো ভাঙি ৰাস্তাত পৰি গ'ল আমি অলপ টাইম ৰখিলোঁ আৰু ইয়াতে চাওক না ভাই নেক্সট লেভেল ভাই দিছ ইজ দি বিউটি অফ নেচাৰ দিছ ইজ দি বিউটি অফ আল্লাহ দিছ ইজ দি বিউটি অফ গড আপোনালোকে এনেকুৱা ক'ব পাৰে আৰু এনেকুৱা আমাৰ ৰাস্তাটো ক্লিয়াৰেঞ্চ আহি গ'ল আৰু আমি আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰি দিলোঁ এনেকুৱা ধুনীয়া পৰিৱেশৰ মাজত আৰু আপোনালোকে চাওক না ঘৰ কেইখন বহুত ভাল লাগিছে চাইডত বহুত ধুনীয়াকৈ বনাই ৰাখিছে আৰু মই যদি আপোনালোকক ক্লিনৰ কথা ক'ব যাওঁ মানে লাডাখ মানালী বহুত বেছি ক্লিন এছপেয়াৰ দিল্লীটো মই আছিলোঁ এনেকুৱা ক্লিন দেখা নাই আৰু এনেকুৱা মানে ৰুটটো আপোনালোকে বহুত ধুনীয়া দেখিছে কিন্তু স্পীডত বাইক চলাব নোৱাৰোঁ কাৰণ টাৰ্ণিং চাৰ্ণিং আছে ন অলপ ৰিক্সি হৈ যায় আমিতো ৰাইডাৰ নহয় আৰু চাওক বহুত ধুনীয়া এখন প্লেচত আহি ৰখিলোঁ ইয়াতে ৰখাৰ লগে লগে মানে আমি এজন ল'ৰা কেৰালাৰ লগ পাইছোঁ আৰু এজনী ছোৱালী ফিলিপিনছৰ চ' সিহঁতৰ লগত কথা পাতিছোঁ আৰু ফিলিপিনছৰ ছোৱালীৰ লগত অলপ ইণ্টাৰভিউ লৈছোঁ চাওক ফুটা ইংলিছেৰে চ' চাই থাকক Jen, wow, good name. Okay. And how was the India? You were saying? At first, yeah, Delhi is so much noisy, crowded, but it's so amazing. Okay. Because I've been in different places, Yes. like Malta, also. I've been in Turkey as well, Yeah. and in Madrid. Yes. And then I came here in India, and the best thing I want to see is the amazing place in Manali. So Yes. I'm here, and I'm glad I'm enjoying the place. That's it. Okay. Thank you. And the last and final, you wanna say, I am from Assam, and it's very famous in Assam. It's Joy I Ahom. It means joy means wins, and I means mothers, and Ahom means our state name is Assam. So you wanna say Joy I Ahom. Joy at home. Joy I Ahom. Joy at home. Okay. Thank you, yaar. And I'm fully recommended to you. If you have time, then visit in our Assam. It's very beautiful state. তো ছোৱালীজনীক ক'লোঁ যে আমাৰ অসমো বহুত ধুনীয়া টাইম পালে ভিজিট কৰিব এবাৰ ক'লে আহিব আৰু চাওক ইয়াতে আমি প্ৰায় 6 ঘণ্টামান বাইক চলাইছোঁ আমাৰ দুটাৰ বহুত ভাল লাগি আছে কাৰণ আমি কোনো প্ৰফেচনেল ৰাইডাৰ নহয় চ' আমি ক'ৰবাত মানে ৰখি যাম আজি ৰাতি চ' চাওক ইয়াতে আহিলোঁ ইয়াতে যদি ৰুম চুম পাওঁ ইয়াতে ৰখি যাম মানে প্ৰায় মানুহ ইয়াতে আহি দেখিছোঁ ৰখিছে চাওক ইয়াতে বহুত মানুহ দেখা পাইছোঁ আৰু আপোনালোকে এইফালে চাওক বেছিভাগ টুৰিষ্টৰ কাৰ হয় চ' ইয়াতে আমি ৰখিমেই আজি ৰাতি আমাৰ নেক্সট ভিডিঅ' আহিব ইয়াৰ পৰা চ' চাই থাকক প্লেচখন ইয়াতে আপোনালোকে এইফালে বাইক চাইক চলাব পাৰে ধুনীয়াকৈ প্লেচখন মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ চাওক আৰু প্ৰথমে আমি দুটা কিবা খাই লৈছোঁ কাৰণ আমাৰ বহুত ভোক লাগিছে চ' খাই পিছত ৰুম বিচাৰিম আৰু মোৰ নেক্সট ভিডিঅ' আহিব আপোনাৰ মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিম চ' আপোনালোকে মোৰ নেক্সট ভিডিঅ' চাব আৰু মই ফুল প্লেলিষ্টত ভিডিঅ' বনাই দিছোঁ মানালী কেনেকৈ আহিছোঁ ক'ত আহিছোঁ চব ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব আপোনালোকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ যি আছে এইবিলাক কৰি দিব থেংকছ